কুনিয়ে হুমেয়া বাপ্পা ঐ গণেশ তই ইমান দেৰি কৰছা তই জানাই মই চটল খেন তই নাহালি মই কেনকে চাকি বন্তি লগং ইফালে তই আহতে আহতে দেৰি কৰলি মোৰ আৰু ভাত পানী বনাব লাগে খেতে যায় তই জানা কথাগিলা সদায় কিয় দেৰি কৰা নহয় দিয়ক বাইদেউ আজি মানে মোৰ বাবুটোই বহুত দিগদাৰি কৰছিল ৰাতি গতে গৰমত এটা টোপনি আহা নাই পুৱা অলপমান শুইছিল শুৱাতে আৰু আমাৰ অলপ চকু লাগিল তাৰপিছত উঠতে দেৰিয়ে হ'ল এই শুনতে মই কৰি দিম দিয়ক বাইদেউ ফটাফট কৰি দিম দিয়ক মই কামত লাগো দিয়ক হেৰি তৰকাৰীখন বহুছিল দেখছা পাহেছোৱে মই জ্বলিলে হপাই বাপ্পা শান্তি নাই চাইয়ে আহো ৰ আই ভাগ্য ভাল দে নজৰ লাগ চব্জিখন দে ময়ো কামত লাগো ফটাফট মণি চাহ হৈছে না তোমাৰ দিয়া মোক চাহ কাপ দিয়া দিম ৰবক চাহ আপুনি আগতে পানী গিলাচ খাইছে না আপুনি পানী গিলাচ খাবা সদায় পাহাৰে আগতে পানী গিলাচ খাই লওকচোন মই চাহ বহে আছো হ'ব দিয়া মই খাওঁ ৰবা বাইদেউ মোৰ কামখিনি হ'ল দিয়ক মই যাওঁ দিয়ক আৰু ঘৰত তাতে আছে নহয় মোৰ কাম কহে যা তই চাহ বনাইছো চাহ খাই যা আৰু বা ঘৰত উঠি কি আইছা একো খাও নাই চাহ কাপ খাই যা চাহ কাপ খালো দিয়ক এতিয়াহে অলপ গাটো ভাল লাগছে গতে ৰাতি টোপনি নাই গতে আমাৰো বাইদেউ চলবা বৰ অসুবিধা হৈছে তাৰমানে সি কেইটা পইচা পাওঁ কেইটা পইচা দি একো নহয় মোৰ যে সেই ভাল কামটো আছিল হোটেলত সেইটো কামো এৰা গেল নহয় তাতে হ'লে ভালেখিনি পইচা পাইছিলোঁ এতিয়া সেই মানুহৰ ঘৰত আৰু কিমান পইচা পাওঁ সেইখন তাৰে বৰ দিগদাৰ হৈছে চলবা হয় নাকি কি কৰবি আৰু উপায় নহয় হৈছে হেৰি মই তোক লগি অলপ কাঁচা চব্জি থৈছো আৰু অলপ চাউল থৈছো তই লৈ যাবি ঘৈণীয়েক দি যাবি তাতে সেই বাবুটোৱেতো খাব পৰা হয়ে নাই তাই খাব যা অলপমান এনেকে চলবি আৰু কি কৰবি এতিয়াতো উপায়ো নাই এই মহামাৰীটো আহি কি যে কাৰ কাম নহকল্লাক কি কৰবি আৰু এনেকে চলবা লাগব যা দিয়ক বৰ উপকাৰ হ'ব দিয়ক মই লৈ কিনে যাওঁ দিয়ক বাচ্চা লকডাউনটো খুললি আৰু ভাল কাম পাবি যা দুখ নকৰবি এনকে কৰি থাকচোন ইতে কোনোমতে খাই লৈ থাক আৰু কি কৰবি ইতেতো কাম চৰকাৰে খুলি দিবা নৰে খুলি দিলেও আৰু মহামাৰী গিলাই আগুৰি ধৰব কি কৰবি আর হ'ব যা পাবি যা আৰু খুলব নহয় একদিন নহলেও একদিন খুলবই লকডাউন তোৰো ভাল দিন হ'ব যা তাকেইতো চিন্তা কৰি আছো দিয়ক বাইদেউ চিন্তা কৰিলেনো কি হ'ব কৰবা লাগব খাবা লাগব যাওঁ দিয়ক মই কালি কিন্তু গণেশ সোনকালে আহিবি দে ইমান দেৰি নকৰবি মোৰ গোটে পাছক লগি বৰ দিগদাৰ হয় দুখ লাগে তাক লগি কিন্তু দুখ লাগলেও কিনো কৰিম মই পাৰাখিনিতো কৰিমেই নৰাখিনিনো কেনকে কৰিম মামা তোমালোকৰ কি হৈছে ইমান পুৱাৰ পৰা গণেশৰ লগত তুমি কি কথা কৈ আছা গোটে শাৰী পাই গেলো অশান্তি নকৰবা দে মা কি হল শাৰী পাইছা ভালে হল দে ব্ৰাছ কৰ মুখ ধু চাহ খা আৰু এটা কথা ৰবা মা তুমি গণেশক গোটে ইমান কিয় ভাল পোৱা ই দিয় সি দিয় তোমাৰ মানে শান্তিয়ে নাই যি থাকে চব দিবা খোজা তুমি বাচ্চা তই কি জানবি মই গণেশক কিয় দেওঁ লকডাউনৰ সময়ত তাৰ একো কাম চাম নহয় হৈছে সেই যে ভাল হোটেল এখনত কাম কৰিছিল বহুত পইচা পাইছিল এতিয়া লকডাউনৰ কাৰণে হোটেল গিলা বন্ধ হৈ আছে এতিয়া বন্ধ হৈ থাকলি সি এই মানুহৰ ঘৰে ঘৰে কাম কৰি আছে এতিয়া সি ক'ত পইচা পায় আৰু সিখন কি পইচা দি সেনকে চলবা পাৰে নেকি এটা সৰু চলি ঘৈণীয়েক সেনকে নৰে নহয় সিকুন্তি আমাৰ যি আছে অলপ দিছো দে মই তাক আৰু তাৰ কাৰণে এক্সট্ৰাকে কিনি আনি দিয়া নাই নহয় আমাৰ আছে দিবা পাৰা আছো আমি অৱস্থাত সেইকাৰণে অলপ দিছো সিও খাওক আমিও খাওঁ মিলি জুলি থাকবা লাগব লকডাউনত নহলে কি হ'ব তোমাৰ এই লালটো ফালটো কথা শুনি থাকবা মোৰ সময় নাই দিয়া এনে টোপনিটো ভাঙলাক যাওঁ মই শুবা যাওঁ এতিয়া কি গম পাবা আমাৰ ওপৰত খাইছা কি গম পাবি তই जिते निजर संसार हबो तिते गम पाबी माहर केই दिन गैसे মই আছে খুন্তিহে দিছো আৰু ভগৱানে দিবা পাৰা অৱস্থাত ৰাখছে খুন্তি দিছো আৰু দিম তই কি কৰবা পারবি একো নৰা মই তাক দিম আমিও জিয়ে থাকবা লাগবো সিও জিয়ে থাকবা লাগবো ৰাইজসকল আপোনালোককো কৈছো এনেহেন এজন গণেশৰ লগত হাজাৰ গণেশৰ কাম গৈছে গতিকে আমি যিমান পাৰো সিমান আমাৰ সামৰ্থ্য অনুযায়ী যাক যেনেকে পাৰো আমি অলপ অলপ যদি সহায় কৰো তাহাতেও বাচি থাকবো আৰু আমিও বাচি থাকিম আৰু ইতে কিতেবা লকডাউন ভাল কৰি খুলে আমিতো কোনো কবা নৰো ইতে হেতু সময়ক লগি আমি বাচ্চাবা লাগবো নমস্কাৰ
ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি বেয়া নাপায় তেতিয়াহ'লে এটা কমেণ্ট কৰিব, মানে ভিডিঅ'টো কেনেকুৱা লাগিল। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াও ক্ষমা কৰিব। এতিয়ালৈকে যাওঁ দিয়ক, মোৰো গোঁসাই ঘৰত চাকি জ্বলাব আছে।